পোৱা একেবাৰে মাৰিব লাগে সেনেকৈ নামাৰে কষ্ট পায় নহয় সি খাওঁ নিদিবা দেই দুখ দাই নধৰিবা দেই খোৱা বস্তু চবেই খায় কাৰণে আমি খাইছোঁ এইখিনি চাওকচোন ইমান ধুনীয়া পাৰিলে গোটেইখিনি লৈ থ'ম তেনেকুৱা যেন লাগে খুব বেছি দাম এই সৰুখন যে সেইখনে 1100 টকা দাম কৈছিলে ডাঙৰ এইকেইখনতো কিমান দাম মই নুসুধিলোঁ ইমান দাম সেইকাৰণে ল'ব নোৱাৰিলোঁ আমাৰ ওচৰতে বাইপাছত বেচিছিলে তাৰে ফটো দুটামান উঠাই লৈছোঁ এনেই খুব ধুনীয়া লাগে ধুনীয়া চব কেনেকুৱা মজা লাগিছে ইয়াতে ফটো উঠিব পাৰিব চব আহি ধুনীয়া এতিয়া আমাক ফটো এটা কপি দেউতাকে ফটো মাৰি দিলে চিনস্বৰূপে ফটোকেইটা সাঁচি থৈছোঁ ভৱিষ্যতে শুনে চাব পাৰিব ইমান সৰু হৈ থাকোঁতে আমি সেইটো সময়ত তালৈ গৈছিলোঁ বুলি শুনমানে চাব পাৰিব সেইকাৰণে স্মৃতি হিচাপে ৰৈ যাবৰ কাৰণে থৈ দিছোঁ এতিয়া নিজে গৈছে যেতিয়া নিজেও দুটামান অলপ লৈ লৈছোঁ আৰু ফটো একদম নিজকে মাৰিবলৈ বেছি চেল্ফি মৰা নাই মোৰ লাজ লাগে আৰু চেল্ফি বেছি মাৰি থাকিলে মানুহ অহা যোৱা কৰি থাকে সেইকাৰণে বেছিকৈ মাৰি নাথাকোঁ এইকেইটা দেউতাকে ফটো উঠাই দিছে আৰু যিখন যে মটৰবাৰী আমি তলফালে যাওঁতে দেখিছিলোঁ সেই মটৰবাৰীখনৰ ওচৰৰ ফালে আমি পালোঁগৈ ওপৰৰ ফালে এইখন চক দেখুৱাই দিছোঁ এতিয়া তলফালে এইখনৰ পৰা আকৌ ভালেখিনি সময় আমি গৈহে এই ওপৰৰ ফালে আকৌ ইমানখিনি সময় পাইছিলোঁ ইমানখিনিলৈকে আমি গ'লোঁ তাৰপিছত আৰু আমি নাযাওঁ আৰু দেৰি হৈছে আচলতে সন্ধিয়া সময় ল'ৰালৈ যাবলৈও দিগদাৰ হয় আমি আচলতে দলং আমি এতিয়া এই মটৰ যিখন যাওঁতে দেখুৱাইছিলোঁ সেই মটৰ শাকনি বাৰীখনৰ পৰা মটৰ অলপ লৈ লৈছোঁ 30 টকা কেজি কৰি লৈছে এইকেইটা আলু খান্দিলোঁ আৰু বৰ বেছিকৈ খনা নাই প্ৰথম এইবাৰ আলু আমি নিজৰ ঘৰৰ খাই চাওঁ বুলি লৈছোঁ যোৱা বছৰ বহুত ডাঙৰকৈ গৈছিলে কিন্তু গৈছিলে যদি পোকে খালিছিলে এইবাৰ পোক ধৰা নাই বাৰু কুকুৰাজনীও ইমান ধুনীয়াকৈ আছে আকৌ 2 কেজি পূৰা 2 কেজি ন হে ইমান ভাল পাইছা মানে নাতিও 4 দিন টোপনি খাবা শুন খাবা 4 দিন টোপনি ক্ষতি আজিহে অকণমান ভাল পাইছে শুনে একে লেঠেৰে ইমানেই বেমাৰ মুঠতে 15 দিনমান হ'ল একে লেঠেৰে বেমাৰ হৈ থকা ডক্টৰ ঘৰলৈ নিলোঁৱে দুবাৰ আগতে নিলোঁ যদিও ভাল নহ'ল এতিয়া কালি আকৌ গৈ আকৌ বেজি দিলে বহুত কিবাকিবি দৰৱ দিলে দি এতিয়া অলপ ভাল হৈছে ন শুন উঠিব নোৱাৰে খুব হাত ভৰি বিষ আজিকালি জ্বৰ উঠিলে কেলৈ জানো ইমান হাত ভৰি বিষ হয় আঁঠু বিষ ভৰি বিষ খুব জিনজিনাই বিষায় আৰু ভৰি তলুৱালৈকে ভৰিলৈকে পুৰি গৈছিলেগৈ শুনো
আমাৰতো পূৰা চিন্তাই হৈ গৈছিলে ইমান কি হৈছে বুলি। এতিয়া বাৰু ভাল পাইছে, সেইকাৰণে ময়ো পূৰা টুপি চুপি পিন্ধি আছোঁ। ইমান ঠাণ্ডা, বেমাৰ হ'ব মোৰ বুলি 4 দিনটো টোপনি খতিয়ে মাত চাত অকণমান ভাঙো ভাঙো হৈ গৈছেগৈ। এতিয়া শুনে খাম বুলি কৈছে কুকুৰা। এতিয়া কুকুৰাজনীকে মাৰি দিওঁ ভাবিছোঁ। পূৰা গধুৰ ন শুন। 2 কেজি কুকুৰা এইজনী শুনে, এইজনী কুকুৰা শুনে জুখিলোঁ বাৰু 2 কেজি হ'ল। আৰু এনেও বহুত দুৰ্বল হৈ গ'ল শুনে। সেইডাল মাৰিবা, বহুত দুৰ্বল হৈ গ'ল। এনেও খুৱাব লাগে ঘৰৰ লোকেল কুকুৰা। এতিয়া আজি বনাই দিম বুলি ভাবিছোঁ। শক্তি নাই তাত, বহুত কমজুৰি হৈ গ'ল, ভাত নাখায় নাখায়। নামাৰে নহয় শুন বাবা। সেনেকৈ নামাৰিবা, মোৰ ভয় লাগে। কৃষ্ণ প্ৰভু মাৰে জানো সেনেকৈ কুকুৰা? হে ডিঙি টিপা দিহে মাৰোঁ আগতে আমি। ডিঙি টিপা একেই চব বেয়াই মৰাটো ধৰি। কৃষ্ণ মৰম লাগে দেই। দুখদাই নধৰিবি দেই প্ৰভু ঈশ্বৰ। তহঁতক খোৱা বস্তু চবেই খায়, সেইকাৰণে আমিও খাইছোঁ। একো দুখদাই নধৰিবা দেই। শুনে মাৰিছে, মতা ল'ৰা যে এনেই কুকুৰা বেচিলেও কান্দে। পাপাক দিয়া শুন, পাপাক দিয়া বা তুমি পাৰিবা। দুখদাই নধৰিবা কুকুৰা। বিষাইছে, ইমান কষ্ট দি নেমাৰে কুকুৰা। একেবাৰে মাৰিব লাগে, সেনেকৈ নেমাৰে। কষ্ট পায় নহয় সি। খাওঁ নিদিবা দেই, দুখদাই নধৰিবা দেই। খোৱা বস্তু চবেই খায় কাৰণে আমি খাইছোঁ। এইখিনি এতিয়া অকণমান সৰু সৰু নোম থাকিলে এই নোমখিনি এতিয়া পুৰি ল'ব। বেছি চৰ্বি আছে সেইকাৰণে এয়া ছালটো গুচাই নিদিয়ে, নহ'লেতো কুকুৰা খালে আমি এই ছালটো গুচাই দিওঁ বাৰু, নাখাওঁৱে, সেইটো পেলাই দিওঁ। এতিয়া এইজনী অকল চৰ্বিয়ে হয়, সেইকাৰণে এই নোম অকণমান চব গুচালে, একদম ধুনীয়াকৈ এৰুৱালে নোমবোৰ, পাখিবোৰ। এতিয়া ইয়াত অকণমান আছে সৰু সৰুকৈ, সেইখিনি পুৰি দিছে। এতিয়া চৰ্বি ন, ইমান ডাঙৰ চৰ্বি ওলালে চব। কণী পাৰিলে হ'লে আৰু কেইদিনমান পিছত ন, কণী ঢেৰ ভাঙি থাকিলে। এতিয়া ইয়াত আছে কণী 3টা, এইফালে 1টা, 4টা, আকৌ এইফালে 1টা, 5টা, 6টা পাৰিলে হ'লে। এইকেইদিনতে কণী যে, সেইকাৰণে বিৰাট বেছি চৰ্বি। এইফালে এইটো কাটি আছে চাওঁ, বিৰাট বেছি চৰ্বি হৈছিলে দেই কুকুৰাজনী। খাই কিন্তু বেলেগ মজা লাগিব ন। কুকুৰা কাৰ খাবলৈ মন যায় বাৰু। খাবলৈ মন যায় মানে এনেকুৱা কুকুৰা বেছি খাবলৈ কোনে কোনে বেছি ভাল পায়। মজা মজা, মস্তি মস্তি। এইফালে হুনমইনাক দিছোঁ এতিয়া খাবলৈ। দিয়া সানি দিয়া মাংস গোটেইখিনি বনোৱা নাই, অকণমানহে বনালোঁ খৰধৰকৈ। অকণমান মানে আধা কেজিমান বনালোঁ আৰু এইটো কণী ন, জোল দি বনাইছোঁ অকণমান শুনৰ কাৰণে। দুৰ্বল হৈছে অলপ, শক্তি হওক। ভাত গোটেইখিনি খাবা দেই শুন, সানি দিছোঁ মই, যেনে তেনে চেষ্টা কৰিবা দেই বা। খোৱা মাংস আৰু মই দিম যিমান। খোৱা মই আৰু দিম দেই শুন।